মৰ্নিং ফ্ৰেণ্ডছ, এটি নতুন ভিডিঅ'ৰ মাজলৈ মই পালকি আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা অলপ স্পেচিয়েল ভিডিঅ' লৈ আনিছোঁ। স্পেচিয়েল ভিডিঅ'টো হৈছে কি আজি আমাৰ বাৰ্থডে হয়। গতিকে মা যিহেতু ঘৰত আছে আৰু আমিতো এতিয়া গুৱাহাটীত আছোঁ, ৰুমত আছোঁ, আৰু সেইটো কাৰণে ভাবিছোঁ আমি আজি এতিয়া ভাইটি আৰু মই ৰুমত আছোঁতো, তো আমি দুটা আজি ঘৰলৈ গৈ মাক ছাৰপ্ৰাইজ দিম। কাৰণ এতিয়ালৈকে মায়ে গম পোৱা নাই আমি যে গৈ আছোঁ, আমি যে আজি যাম, দিনটো যে ঘৰত থাকিম সেইটো কথা মায়ে নাজানে, এতিয়ালৈকে জানিব দিয়া নাই। গতিকে কেক চেক আমি গোটেইখিনি অৰ্ডাৰ কৰিছোঁ, সেইখিনি গধূলি কেক চেক কাটি ধুনীয়াকৈ আমি আকৌ ৰিটাৰ্ণ হ'ম। আশা কৰিছোঁ আজি দিনটো ভালে ভালে যাব বুলি আশা এটা কৰা গৈছে। কি হয় বাৰু চাওঁ। আৰু মাকনো আমি কি ছাৰপ্ৰাইজ দিওঁ, মাৰ কেনেকুৱা ৰিয়েকশ্যন হয় গোটেইখিনি আপোনালোকক মই দেখাই যাম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়া পলম নকৰোঁ, জল্দি আমি যাওঁ নলবাৰীলৈ। আপোনালোকে যদি যাব বিচাৰিছে তেতিয়াহ'লে ব'লক আমাৰ ঘৰলৈ নলবাৰীলৈকে। চ' ফ্ৰেণ্ডছ, আমি যাবলৈ হৈ গ'লোঁ ৰেডি। চাওক মোক কেনেকুৱা লাগিছে, ভাল লাগিছেনে? আচলতে কি হয়, এইটো আচলতে মোক ভাইটিয়ে গিফ্ট কৰিছে, টুপিটো। আৰু আজি ভাবিলোঁ পিন্ধি যাওঁ। আৰু মোৰ চাওকচোন ড্ৰেছৰ লগত মোৰ শ্বাৰ্টটো আজি ব্লেক হয়, মোৰ টুপিটো ব্লেক হয়, আৰু মোৰ ছানগ্লাছযোৰো ব্লেক হয়। ইয়া হোৱাটছ ব্লেক, আজি মোৰ গোটেইখিনি মিলি গৈছে। তো এতিয়া পলম নকৰোঁ, ব'লক আমি গৈ থাকোঁ একেবাৰে নলবাৰী। আমি ঘৰ আহি পালোঁ ফাইনেলি। আৰু এতিয়া হ'ব গৈ আছে ধামাকা কিবা এটা। চাওক আমাৰ পোৱালি, এইটো পোৱালি কেক লৈ আহিছোঁ। আৰু আজি হ'ব কি হয়, এতিয়া ভিতৰলৈকে ব্লগটো গৈ পালেহে গম পাম ভিতৰটো কি এনেকুৱা হৈ আছে, কি হৈছে। ৱাও, বলক আমি আহি পালোঁ। হাই, আমি আহি পালোঁ। হেপী বাৰ্থডে। বাৰ্থডে গাৰ্ল বনাই আছে আজি আমাৰখন কিবা এটা ভাল বস্তু পাব আমাৰ মাত আছে। আমি কেক আনিলোঁ। চ' ফ্ৰেণ্ডছ, ঘৰত আহি পালোঁ। বাকীখিনি গধূলি কেক চেক কাটি খানা পিনা কি যোগাৰ কৰি চাই লওঁ বাৰু। পলম নকৰিব আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰিব, গৈ থাকিব। এয়া আমাৰ খানা, এতিয়া দুপৰীয়া খানা। এইটো মাংস, ছাগলী মাংস, তাৰপিছত এয়া মাছ, ডাঙৰ মাছ, তাৰপিছত এয়া ফুলকবি ভাজি, বেঙেনা ভাজি, মাছৰ জোল আছে, এয়া ঔটেঙা, আৰু এয়া ভাত। আমি এতিয়া ভাত খাম, তাৰ পাছত বাকীখিনি হ'ব। তো এতিয়া পলম নকৰোঁ দিয়ক, জল্দি ভাতখিনি খাই লওঁ। দেখিছে মাংসখন এবাৰ দেখাই দিম। ছাগলী মাংস, গোন্ধটো বৰ ধুনীয়া হৈছে। গধূলিলৈকে আৰু ঢেৰ আইটেম আছে, ঢেৰ কিবা কিবি আছে। গতিকে সোনকালে ভাতটো খাই লওঁ আমি।
হাঁহি ধেমালি পৰখে পৰখি যায় যেন সদায় চিলমিল টোপনি ৰিব ৰিব সপোনে এই ঘৰকে যেন খাবতে দুটি মোৰে মনি সুখে বিৰহে ধ্ৰুৱ হাঁহিতি কয় নাসাজিব মোৰ দুই ভনী পৰখে পৰখি যায় যেন সদায় চিলমিল টোপনি ৰিব ৰিব সপোনে এতিয়া আমাৰ বনোৱা পৰ্ব চলি আছে আৰু মই বনাইছিলোঁ লাচি আমি সকলোৱে এতিয়া লাচি খালোঁ শেষে হৈ গ'ল বাৰু মানে কি খোৱাৰ উৎপাদত মই ব্লগটো ষ্টাৰ্ট কৰিব কাৰণে পাহৰি থাকিলোঁ অকণমান দেখাই দি আছে এইখিনি আছে মই নিজে বনাইছিলোঁ তো নিজে বনোৱা বস্তুৰ সোৱাদেই বেলেগ আৰু আমাৰ চব জিন্তি তাইক ঘুগুনি মানে মাষ্টাৰ ইমান ধুনীয়া ঘুগুনি বনাই তাই যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে বিৰাট ধুনীয়া ঘুগুনি আৰু এতিয়া আমি বনাম পোলাও পোলাও বনাওঁ তুমি কিবা বনাবা খাব
তাই খাব আপোনালোকে চাব ফ্ৰেণ্ডছ এয়া চাওক আমাৰ আজি বাৰ্থডেৰ কাৰণে স্পেচিয়েল এয়া পোলাও এইটো পোলাওটো মই বনালোঁ আপোনালোকক মই দেখাইছিলোঁ ভিডিঅ'টোত দেখিছে এয়া পোলাও তাৰপিছত আকৌ এয়া ঘুগুনি বাই বনাইছে বা দেখাইছিলোঁ তাৰপাছত আকৌ ইয়াত কিবা আছে আকৌ দেখায় আৰু এয়া মাংস এইখিনি হৈ গ'ল তাৰপিছত আকৌ এইখিনি খোৱা বস্তু আছিলে আৰু আমাৰ লগতে আছে মিঠাই আছে এইটো ফ্ৰিজত থোৱা আছে এইটো বাৰু দেখাই নিদিওঁ দিয়কচোন মিঠাইটো থাকে কেক চেক কাটিলোঁ লাচিটো খালোঁ তো আজি আমাৰ মানে গোটেই দিনটো খুব ভালেই গ'ল খুব এনজয় হ'ল ভাল লাগিলে গোটেইকেইটা দিনটো ধুনীয়াকৈ একদম পূৰা খানা চানা খাই মিলি কেক চেক কাটি ভালেই এনজয় কৰিলোঁ খুবেই ভাল লাগিল আৰু আপোনালোকে আশীৰ্বাদ কৰিব মা যাতে সদায় মানে এনেকৈ হাঁহি ফূৰ্তি কৰি থাকিব পাৰে আমাৰ ঘৰখন যাতে সদায় এনেকৈ হাঁহি ফূৰ্তিৰে সদায় ভৰি থাকে
আৰু মাজতে সদায় মানে নিৰোগী হৈ থাকে, সুস্থ সবল হৈ থাকে আৰু সদায় যাতে এতিয়া নিচিনা এনেকুৱা কিউটি হৈ থাকে আৰু আমাক যাতে সদায় মৰম কৰি থাকে। বাৰু যি কি নহওক ফ্ৰেণ্ডছ, এতিয়া যিহেতু খানাখিনি বনোৱা হৈছে আমি এতিয়া খাই লওঁ, নহ'লে ঠাণ্ডা হৈ গ'লে মানে খাবলৈ ভাল নালাগিব। তো আজি ভিডিঅ'টো মই আৰু দীঘলীয়া নকৰি ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ মাক ভাল পায় আপোনালোকে তেতিয়াহ'লে বাৰ্থডে উইচ কৰিব। তো আজিলৈ আহিছোঁ দেই, কাইলৈ আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ মই আকৌ আহিম। আজিলৈ টাটা, বাই বাই, গুড নাইট, লাভ ইউ অল, আহিছোঁ হা, বাই বাই।